নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া বৰপেটাৰ কীৰ্তন ঘৰৰ দৃশ্য। হোলীৰ সময় 18 মাৰ্চ আৰু ইয়াতে বহু মানুহৰ সমাগম ঘটিছে। বিভিন্ন প্ৰান্তৰ মানুহ ইয়ালৈ আহে আৰু ৰাতি অৱশ্যে মানুহ বেছিকৈ হয়, কিন্তু আমি অলপ আগতেই গ'লোঁ। কিন্তু তথাপিও বহু মানুহ আছে, ৰাতি ফাংচনো হয়। এনেকৈ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে। ওজাপালিও চলি আছিল তাতে, আৰু বাহিৰত ইমানবোৰ দোকান, মানুহো বহুত। চবেই আবিৰ সানিছে ইজনে আনজনৰ মুখত। আৰু বৰপিটা আলু ভাজা আৰু পুৰি, লগতে কণী ভাজি, ৰাঙা ডিমা বুলি কয়। চবতে দোকান চাৰিওফালে। পিছত আমিও খালোঁ, কিন্তু দামটো অৱশ্যে বেছি ৰাখিলে। এটা কণীতে 20 টকাকৈ ৰাখিলে, আৰু পুৰি 2খন আৰু আলু ভাজা 30 টকাকৈ। আমি 4জন মানুহ গৈছিলোঁ, 4জনে প্ৰায় 300 টকাৰ পুৰি খালোঁ। বাপৰে, ইমান দাম!